নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, কান্দিব লাগে আমি, কান্দিছে বেদখলকাৰীয়ে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে। লগতে শৃংখল চলিহা আৰু চিতুপৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে আমচুৱে ৰাজপথ কমালেও ক্ষতি নহয় ৰাজ্যৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, কেৱল এয়াই নহয়, কেইবাটাও ডাঙৰ খবৰ প্ৰকাশ পাইছে আজিৰ দিনটোতে। এফালে উচ্ছেদ, আনফালে উজনিত অভিযান। এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰা হৈছে। লগতে কেইবাটাও ডাঙৰ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কান্দিব লাগে আমি, কান্দিছে বেদখলকাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে সংবাদমেল যোগে, বহু ঠাইত আমাৰে মাটি পট্টা নাই, তেওঁলোকে বিঘা ভূমি লৈ থৈছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত লাভ জেহাদ, লেণ্ড জেহাদ একেলগে চলাইছে সন্দেহজনক লোকসকলে। অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতহে অত্যাচাৰ হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে, লেণ্ড জেহাদ আমাৰ ওপৰতে হৈ আছে। মই নিজে প্ৰত্যক্ষ কৰি আছো উৰামগড়ৰ পৰিস্থিতিৰ বিষয়ে। একোজন বেদখলকাৰীয়ে দখল কৰি আছে 500 বিঘাকৈ ভূমি। বাক্সাত অসমীয়া মানুহে মাটিৰ পট্টা পোৱা নাই, কিন্তু একোজন বেদখলকাৰীয়ে দখল কৰি আছে 100 বিঘা ভূমি। ইয়াৰ ইউডিএফৰ এটা দলে সংখ্যালঘুক নিৰ্যাতন চলাইছে বুলি উত্থাপন কৰিছিল ডাঙৰ অভিযোগ, আৰু সেই অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ অসমবাসীৰ বাবে ডাঙৰ খবৰ। শৃংখল চলিহা আৰু চিতুপৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰীক্ষাতে দাখিল কৰে এজাহাৰ। গৃহ বিভাগ থকা সত্ত্বেও এই দুটা দল সংগঠনে যিকোনো কাম আৰম্ভ কৰিছে। তেওঁলোকে অত্যাচাৰ কৰি মিয়া উজনিৰ পৰা আঁতৰাই পঠিয়াইছে। সংখ্যালঘু সংগ্ৰাম পৰীক্ষাতে ইয়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। এয়া আপোনালোকৰ বীৰত্ব নহয়, আমাৰ ওপৰত অত্যাচাৰ কৰিব আমি মনে মনে বহি নাথাকো। চিতুপৰা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে যদি ব্যৱস্থা নলয় আমি দাখিল কৰি থাকিম এজাহাৰ। অসমীয়া সংখ্যালঘুৰ লগত কৰা এনে অত্যাচাৰ মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জ্বলাই সভাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আমচুৱে ৰাজপথ কপালেও ক্ষতি নহয় ৰাজ্যৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমচুক হুংকাৰ প্ৰদান কৰিছে। ৰাজপথ কপালে ভাল, কপিব ৰাজপথ, তাতে আমাৰ একো ক্ষতি নহয়। আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান, সাজু আছে তালিকা। পুৰণা সৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমি বেদখল, তাতো শীঘ্ৰে চলিব উচ্ছেদ অভিযান। বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক, কিন্তু আমাৰ মনহে তেওঁলোকক দিব নালাগে আশ্ৰয়। আমচুৰ প্ৰতিবাদত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এফালে উচ্ছেদ, আনফালে উজনিত অভিযান। এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক মুছলমানসকলত। অসমত গৃহ বিভাগ আছে নে নাই সন্দেহ কৰা কোনো বাংলাদেশী নহয়, চেলেঞ্জ আমচুৰ তৰফৰ পৰা কৰা হৈছে। উজনিৰ মিয়া বিৰোধী আন্দোলনৰ বিৰোধিতা আমচুৰ। অভিযানৰ নামত অসমীয়া কৰা অত্যাচাৰ সহ্য কৰা নহ'ব। ৭১ৰ আগৰ সকলো লোকৰে সন্মানেৰে থকাৰ অধিকাৰ আছে। এই অধিকাৰ ভাৰতীয় সংবিধানত আছে বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, ইয়াত কোনো বাধা দিব নোৱাৰে। উজনিৰ অভিযান অসম আৰু অসমীয়াৰ কাৰণে ভাল লক্ষণ নহয়। কোনো ভাৰতীয় নাগৰিকক বাংলাদেশ পাৰ কৰাই দিয়াৰ অধিকাৰ কাৰো নাই। এজন মানুহ বাংলাদেশী গ'লে বাংলাদেশী হৈ নাযায়। যিসকলে একাংশ লোকক সন্দেহ কৰে তেওঁলোকক চেলেঞ্জ আমচুৰ তৰফৰ পৰা। এজনো বাংলাদেশী আছে যদি প্ৰমাণ কৰি দেখুৱাওক। চৰকাৰী ভূমিত কেৱল সংখ্যালঘুসকলে বসবাস কৰি থকা নাই। উজনি অভিযানক লৈ ক্ষোভ প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ দিব। So thank you for watching full video.